আমাৰ সকলোৰে সৈতে জড়িত সেই পাঁচটা কথা যিটো মাকে কেতিয়াও নকয়। মাক সন্তানৰ সম্পৰ্ক পৃথিৱীৰ আটাইতকৈ মধুৰ সম্পৰ্ক। কোৱা হয় যে মাতৃ জীয়াই থকাৰ সময়ত শিশুটিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এই সম্পৰ্কৰ লগত জড়িত কিছুমান বিশেষ কথা জানি লোৱা হওক। মাক সন্তানৰ মাজৰ সম্পৰ্ক পৃথিৱীৰ আটাইতকৈ মধুৰ সম্পৰ্ক। যদি মাতৃ থাকে তেন্তে শিশুটিৰ কোনো ক্ষতি হ'ব নোৱাৰে। সন্তানৰ প্ৰতি মাতৃ কিমান আকৃষ্ট হৈ থাকে সেয়া কেৱল এগৰাকী মাতৃহে উপলব্ধি কৰিব পাৰে। সেইবাবে আজি আমি আপোনাক ক'ব বিচাৰিছোঁ আপোনাৰ মায়ে আপোনাক কেতিয়াও নোকোৱা কথাবোৰ। প্ৰথম কথাটো হ'ল আপোনাৰ সুখ। আপুনি হয়তো নাজানে মাৰ আটাইতকৈ বেছি হেঁপাহ আপোনাক সুখী দেখা। আপোনাৰ প্ৰতিটো সফলতাই তেওঁৰ নিজৰ সফলতা বুলি ভাবে। আপুনি যি অৰ্জন কৰিছে সেয়া আপুনি নহয় বৰং তেওঁহে অৰ্জন কৰা বুলি ভাবে। আপোনাৰ হয়তো মনত নাই আপোনাৰ মুখৰ হাঁহিটোৱে আপোনাৰ মাৰ সকলো ভাগৰ আঁতৰাই পেলাইছে। আনহাতে প্ৰতিগৰাকী মাতৃৰ ইচ্ছা হ'ল তেওঁৰ সন্তান এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰক। আৰু যেতিয়া আপুনি প্ৰথম সফলতা লাভ কৰে তেতিয়া সেইটো তেওঁৰ জীৱনৰ বাবে মাইলৰ খুঁটি হৈ পৰে। সন্তানে যেতিয়া কান্দে মাতৃৰ হৃদয়ত কি অনুভৱ হয়? সন্তানে কান্দিলে মাতৃৰ হৃদয়ত কি অনুভৱ হয় সেয়া কেৱল তেওঁহে জানে। এই দুখ নিজৰ মাজতে ৰাখি তেওঁ আপোনাৰ চকু পানী মচি দিয়ে। প্ৰতিটো পৰিস্থিতিত আপোনাক দুখ কষ্ট দিব পৰা সকলো বস্তু তেওঁ আঁতৰাই পেলাব বিচাৰে। মনত ৰাখিব, জীৱনৰ প্ৰতিটো উত্থান পতনত সদায় কেৱল মাতৃহে সমৰ্থন পায়, মাৰ দৰে কোনো নাই। এই কথাটো জীৱনৰ বহু পিছতহে বুজি পোৱা যায়। বিভিন্ন সম্পৰ্কবোৰ চালে গম পোৱা যায় সন্তান আৰু মাকৰ দৰে কোনো পবিত্ৰ সম্পৰ্ক নাই। আপুনি আন কাৰোৰে লগত এনে কাম কৰিব নোৱাৰে, তেওঁলোকৰ লগত এনে আচৰণ কৰিব নোৱাৰে যিটো কেৱল মাৰ লগত কৰিব পাৰে। তেওঁৰ দৰে আপোনাক কোনেও ইমান মৰম কৰিব নোৱাৰে আৰু ইমান যত্ন আন কোনোৱে ল'ব নোৱাৰে। কিন্তু জানিয়েই হওক বা অজানিতেই হওক সকলোৱে মাকক দুখ দিয়ে। কিন্তু মা মায়ে হয়। তেওঁ আপোনাৰ কথাবোৰক শিশুসুলভ বুলি ভাবি ক্ষমা কৰি দিয়ে। কিন্তু আপোনাৰ সেই ভুলবোৰৰ বাবে পৃথিৱীৰ আন কোনোৱেই আপোনাক ক্ষমা নকৰিলেহেঁতেন। এইবোৰ কথা আপোনাৰ মায়ে আপোনাক কেতিয়াও নকয়। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।